গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। পুনৰ এটি নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে নতুন বৰ্ষৰ সকলোকে মোৰ ফালৰ পৰা হিয়াৰ ভৰা মৰম আৰু শুভেচ্ছা থাকিল। আশা কৰোঁ অহা দিনকেইটা যাতে আপোনালোক সকলো ভালেই থাকে, সুস্থ থাকে, তাৰে কামনা কৰিলোঁ সকলোকে। আৰু আপোনালোকে চাগে এতিয়া গমেই পাইছে আমাৰ থাম্বনেইল দেখি কেনে যে আমি আজি পিকনিক খাব ওলাইছোঁ। চ' এতিয়া লগৰজনীৰ ঘৰত আহিছোঁ, তাহাঁতৰ ঘৰত এয়া পানী ভৰাবলৈ গৈছে। তো ফাইনেলি আমি ৰেডি আৰু এতিয়া চাৰিআলিত গৈ কেনে আমি ৰ'বগৈ লাগিব, মানে আমাৰ দেৰগাঁও টাউনত ৰ'মগৈ আৰু তাতে ভণ্টি দুজনী উঠিব আৰু এইফালে চব বহি মেলি ৰেডি হ'ল। তো এতিয়া গৈ থাকোঁ আৰু আপোনালোকৰ এইফালে ভণ্টি দুজনী আহি পালে। হাই হয় আকৌ সিহঁতক আমি উঠাই ল'লোঁ আৰু বেছিকৈ মানে ভিডিঅ' শ্বুট কৰি আমি যাব নোৱাৰোঁ দেই, কাৰণ আমাৰ অৱস্থা একেবাৰে বেয়া। গাড়ী দেখিছে নহয়, বেক চাইডে বহি লৈছোঁ, যিহেতু পিকনিক ন, পিকনিক বুলি ক'লে এনেকৈয়ে গৈ ভাল লাগে আৰু চবেই মিলি জুলি। তো একেবাৰে চাগে তাত গৈহে আপোনালোকক দেখুৱাব পাৰিম হা। আৰু বাকী লাষ্ট কাৰ কাৰ লাগিছে ইয়াত কওক? এই গোটেই পিকনিকটো মেনেজ মই কৰিছোঁ, গতিকে চব মোৰ মতে তাত চলিব লাগিব। আৰু মই যদি কওঁ উঠিব লাগিব, গাড়ীত নাম বুলি ক'লে নামিব লাগিব। গতিকে বৰ্তমান দিছৈ চাৰিআলি পালোহি আৰু বাকী পিছৰ ডোখৰ আপোনালোকে চাই থাকিলে গম পাব। আহি আমি সৰিয়হতলী এডৰা পালোহি, ভাবিলোঁ ফটো দুখনমান ক্লিক কৰি লওঁ। সঁচাকৈ বহুত আল্টি প্লেচ, চাওক না ইমান মজা লাগিছে। সৰিয়হতলীত ফটো মাৰিব লাগে, সকলোৱে মাৰে ফটো, কিন্তু সৰিয়হ কেতিয়াও নষ্ট হ'ব দিব নালাগে, কাৰণ খেতিয়কে বহুত কষ্ট কৰে ন। খেতি আচলতে সৰিয়হ বুলিয়ে নহয়, যিকোনো খেতিয়কৰ বহুত কষ্ট হয়। গতিকে সৰিয়হতলীতে হওক বা য'তেই নহওক আমি ফটো ক্লিক কৰিলে সদায় সেইটো মন দিব লাগে যে সৰিয়হ কেতিয়াও আমি নষ্ট হ'ব দিব নালাগে, তাৰ কাৰণে এইটো। ফাইনেলি আমি আহি পাই গ'লোঁ পিকনিক স্পট, আৰু আহি পাই আমি ডিচাইড কৰিছোঁ এতিয়া ক'ত খোৱা হয় খানাটো, কাৰণ এইফালে চবফালে মানুহে মানুহ, চবফালে মানুহে মানুহ, আৰু ইমানে ধূলি, ইমান ধূলি, আমাৰ গোটেই মানে মুখ চুখ বগা কৰি অৱস্থা বেয়া কৰি দিয়ে। ঘৰৰ পৰা লগাই অহা ক্ৰীম পাউডাৰ চব বৰবাদ। আৰু চাওঁ এতিয়া ক'ত খোৱা হয় পিকনিকটো, চাওঁ আৰু চাই দিয়ক আপোনালোকে দেই। এয়া হৈছে আমাৰ দেৰগাঁৱতে থকা চিকাৰী ঘাট, ব্ৰহ্মপুত্ৰ ৰিভাৰ। ইয়াতে বহুত লোক আহে, বহুত দূৰৰ দূৰৰ পৰা আহে পিকনিক খাবৰ কাৰণে। আমিও আজি আহিলোঁ, আৰু আপোনালোকৰ যিসকল অহা নাই ইয়াতে আহক পিকনিক খাবলৈ। সঁচাকৈ বহুত নাইচ প্লেচ, মানে তামাম নাইচ প্লেচ এখন, কিন্তু ধূলি আছে দেই, তামাম ধূলি, আৰু ধূলিটো অকণমান আৰু ঝেলিব লাগিব, কিন্তু হ'লেও বহুত ভাল লাগে। আৰু ব্ৰহ্মপুত্ৰ পাৰত ন, মজা। আহক আপোনালোকেও আহক। এয়া পিকনিকৰ আয়োজন চলাই আছে বায়ে, ৰান্ধনি ভাত বনাব এতিয়া। এয়া কি হ'ব আজি খানাটো? ব্ৰইলাৰ হ'ব, ব্ৰইলাৰ আৰু গাহৰি আছে। এতিয়া বাকীবোৰ ক'ত গ'ল নাজানো, মই এতিয়া অকণমান লাগি থওঁ, অকণমান বাকী কেইজনী ক'ত গ'ল নাজানো, আৰু গৈ থকা ক'ত যাওঁ। খানাটো অকণ লাগোঁ, তাৰপিছত চব দেখাই আছোঁ। আমি খানা বনাম, আৰু খানা বনোৱাৰ আগত যিকোনো আমাৰ বিয়া পাতিলেও বা সকাম চকাম পাতিলেও আমি যেতিয়া কৰোঁ, তাৰ আগত আমি চাকি এটা জ্বলাই লওঁ, কিন্তু মই চাকি নানিলোঁ। চ' মই ধূপ জ্বলাই ভাবিলোঁ আজি আমাৰ এই আয়োজন আগবঢ়াই দিছোঁ। এইফালে আলু পিঁয়াজ কাটি আছে দেই, আলু পিঁয়াজ কাটি আছে, আৰু আমি
এয়া বহি আছোঁ পুৰা মৌজ মাৰি এইকেইজনীতো একেবাৰে কামেই নাই দেই একো কাগজ কৰা নাই অহাৰ পৰা বহি আছে মইতো ভাতো বনালোঁ ন ये भी नहीं ओए मीट बनाना पड़ेगा तुम्हें मैं चिकन बना दूंगी बाकी मुझे नहीं पता खाबले ना पाओ तो बोई दिखी पेट हुकुआई कि मैं कसम खाई ए আমি এতিয়া বেঙেনা কৰিছো এতিয়া বেঙেনা কিদিকা হ'ব এক্সট্ৰা উফ ধোৱা মান ধোৱা হৈছে নাই আৰু বেছ কাটি হৈছে আমাৰ পিয়াজ ৰেডি আৰে পোৱালিটো অহাৰ পৰা বহি আছে পোৱালি অহাৰ পৰা বহি আছে পোৱালি খুব কাম নাই না আমাক এক বাল্টি পানী আনি দিছে নে আমাক খৰি খেৰ যোগাৰ দিছে একোৱে নাই মানে এনে আহিছে মানে খাবলৈ আহিছে দিম মডেলিং কৰা খাই কৰি আছো লিপষ্টিক মেন तो ये हमारा खाना सुना रेडी हो गल और एठे कपड़े दिसु सबके ए खाय আছে एठे सबे खाय আছে दादा सबे खाना खाय আছে दादा को दादा আৰু মই খাবলৈ বাকি আছে সময়টা ভাত উলিয়াই কেনে খাই বল লৈ একেবাৰে আমি ফ্ৰী হৈ লওঁ তাৰপিছত মই আকৌ কন্টিনিউ কৰি আছোঁ ভিডিঅ'টো চাই থাকক আমি এতিয়া যাম নদীৰ সিপাৰে যাম আৰু সিপাৰে গৈ মানে আমি অলপমান ফটো শ্বুট কৰিম তাৰপিছত আপোনালোকক দেখাই থাকিম আৰু ইয়াত দলঙেদিও যাব পাৰি কিন্তু আমি দলঙৰ ওপৰি নাযাওঁ আমি নদীৰ মাজেদিয়ে গুচি যাম খোজকাঢ়ি চাই দিব গৈ দেখাম আৰু যামেই আৰু দলঙৰ ওপৰেদি মানে 10 টকাকৈ পইচা লৈছে গতিকে আমি ভাবিছোঁ দলঙৰ ওপৰেদি যাম মাজে মাজে আহি আছোঁ আমি খোজকাঢ়ি চাওক আপোনালোকেও চাওক একেবাৰে ভাগৰ লাগিছে আজি গম পাইছেনে কাৰণ ঘৰৰ পৰা আমি আহিছোঁ মানে 10:30 মান বাজিলে ঘৰৰ পৰা ওলাওঁতে আহি ইয়াত আকৌ দেখিছে আপোনালোকে মই খানা চানা লাগিবলগীয়া হৈছে আৰু বাকীবিলাক চব ফটো চটো ক্লিক কৰাত পলাইছে তো এয়া খানা বনাই মেলি আৰু চব্জি বনাই চব কৰি মেলি খাই বৈ একেবাৰে মানে আজৰি হৈ আহি এয়া ওলাই আহিছোঁ আপোনালোকক কিন্তু মই একো দেখুৱাব নোৱাৰিলোঁ তাৰ বাবে ক্ষমা কৰিব দেই একোকে দেখুৱাব নোৱাৰিলোঁ কাৰণ গম পাইছে চাগে আৰু ন কাৰণ মই ব্যস্ত আছিলোঁ আৰু এটা কথা মই আজি বহুত দিন মানে ব্লগ দিব পৰা নাই ন চ' তাৰ বাবে ক্ষমা কৰিব আৰু এতিয়াৰ পৰা মই ভাবিছোঁ ডেইলি ব্লগ দি যাম আৰু যদিহে মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইবটো মেইন নটো আপোনালোকে চাগে ভালকৈ দেখুৱাব পৰা নাই কাৰণ আপোনালোকে দেখিছে চাগে ন মই বিজি আৰু খানা চানা বনোৱাত লাগি আছোঁ চ' মই ভালকৈ ভিডিঅ'টো কৰিব পৰা নাই আপোনালোকক কি দেখুৱাব পাৰিলোঁ কি দেখুৱাব পাৰিছোঁ নাজানো আৰু কিবা যদি ইয়াতে হয়তো মই ভুলো হ'ব পাৰে চ' ক্ষমা কৰি দিব আৰু যি দেখাব পাৰিছোঁ আৰু তাতে আপোনালোকে সুখী হ'ব আৰু কমেণ্ট কৰি জনাব দেই কেনেকুৱা মানে আজি ব্লগটো মজা লাগিলে কিমান মজা বহুত মজা ছোৱালীজনী দেখিলা নে দেখিলো পটালে নে নাই নোৱাৰিলো কেনেবাকে আৰু পানীৰ মাজেদি আহিলো দেই পানীৰ মাজে মাজে আহি কেনে পাৰ পালোহি কাৰণ মোৰ আইফোন নহয়তো মোৰ মোবাইল যদি পানীত পৰিবলৈ হয় গ'ল আৰু মোৰ ব্লগ বনোৱা গ'ল চ' আহি পালোহি আহি পাই যাম মানে আমাৰ খানা বনোৱাবোৰ কি হৈ আছে এতিয়া গ'লেহে চাগে গম পাম দেই দেৰি হৈছে আৰু এতিয়া অহাও নাই ঐ ক'ত তহঁতি ভিন্ন ফচি গ'ল দেখোন ভিন্ন ফচি গ'ল এয়া আমাৰ গাড়ীত বস্তু চস্তু চব লোডিং কৰি হৈ গ'ল আৰু এতিয়া আমি উঠিব বাকী আছে তো এতিয়া ঘৰলৈ গৈ থাকিম আৰু কাৰণ সন্ধিয়া লাগিলে আৰু দেই এতিয়া 4টা পূৰা 4:10 হ'ল আৰু যাওঁগৈ আৰু বহুত সময় হ'ল আৰু ইয়াতে পুলিচ আছে পুলিচে চেকিং কৰি আছে তো 4টা বজাৰ পিছত আৰু ইয়াত থাকিব নিদিয়ে গতিকে আমি এতিয়া যাওঁ আৰু বাকীবোৰ জানো ক'ত আছে চাওঁ ঐ চব আছনে তহঁতি মানে ফটো মাৰিছে না ফটো মাৰি হোৱাই নাই নে বাৰু Hey guys, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে দেন লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই নাপাহৰিব ছাবস্ক্ৰাইব ছাবস্ক্ৰাইব কৰি দিব মেইন হয় এইটো মেইন প্লিজ কৰি দিব বহুত মানে কষ্ট কৰিছে প্লিজ কৰি